আজি দুপৰীয়া ৰান্ধিলো তিলৰ সৈতে মাছৰ এখন থলুৱা ব্যঞ্জন ৰান্ধিলো। পিছে আপোনালোকে খায় নে নাখায়? সকলোৱে খায়ে চাগে নহয়নে বাৰু? যিহেতু আমাৰ অতীজৰ যুগৰে পৰা চলি অহা এবিধ থলুৱা ৰেচিপি হয় এইটো আৰু আমি কেতিয়াও এৰিব নোৱাৰো নহয়। প্ৰথমতে মই কেঁচা হালধি কেইটুকুৰামান লৈ লৈছো। ৰাতিপুৱাই মই মাক ফোন কৰি সুধিলো বোলো আজি তিলৰ তৰকাৰী বনাম কেঁচা হালধি দিলে কেনেকুৱা হ'ব? তেতিয়া মায়ে ক'লে যে কেঁচা হালধিটোৱে মেইন, কেঁচা হালধিটো দিলে বেছি ভাল লাগে খাবলৈ। গতিকে মই কেঁচা হালধি কেইটুকুৰামান টুকুৰা টুকুৰকে কাটি ললো, লগতে আদা নহৰু লগতে পিয়াজ এটাও কাটি ললো আৰু আনফালে মই তিল কেইটাও ধুনীয়াকে ভাজি ললো। আপোনালোকে যদি এই আঞ্জাখনৰ থলুৱা জুতিটো ল'ব বিচাৰে তেতিয়াহ'লে কেতিয়াও মিক্সিত নিপিচিব, গোটেইখিনি এনেধৰণে পটাতে পিচি ল'ব। তিল কেইটাও পটাতে ধুনীয়াকে পিচি ললো আৰু আনফালে কেঁচা হালধি কেইটুকুৰা এনেধৰণে মিহি মিহিকে পিচি ললো। আদা নহৰু গোটেইখিনি এনেধৰণে মই পটাতে পিচি ললো, যিহেতু আমাৰ মাহঁতে এনেকৈ আগতে হাতেৰে পটাত পিচি খুৱাইছিল। এইখিনি যা যোগাৰ কৰি লওঁতে অকমান কষ্ট হ'ব পাৰে, কিন্তু আচল থলুৱা জুতিটো ল'ব লগা হ'লে অকমান কষ্ট হ'ব। ইয়াৰ বনোৱা পদ্ধতি সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, যিহেতু মই আমাৰ মায়ে যেনেকে বনাইছে ঠিক তেনেধৰণে আজি বনাইছো, আপোনালোকক দেখুৱাইছো। আনফালে এটা কেৰাহীত প্ৰয়োজন মতে তেল দি তেলখিনি যেতিয়া ধোঁৱা ওলাইছে তেনেকুৱাতে মই মাছ কেইপিচ দি দিছো। মাছখিনি ধুনীয়াকে ফ্ৰাই কৰি ল'ম আৰু ইলুটি সিলুটিকৈ ভালদৰে লুটিয়াই লোৱাৰ পাছতে মই এখন প্লেটত কাঢ়ি লৈছো আৰু একেখিনি তেলতে মই কেইটামান তেজপাত লগতে কাটি লোৱা পিয়াজখিনি দিছো। পিয়াজখিনি ধুনীয়াকে ৰঙচুৱা হোৱালৈকে ভাজি ললো। ভজাৰ পিছতে মই খুন্দি লোৱা আদা নহৰু কেঁচা হালধি খিনি দি দিছো। এইখিনিও কিছু সময় লৰাই লৰাই ভাজি দিব লাগিব যাতে কেঁচা গোন্ধটো যায়গৈ। কেঁচা গোন্ধ যোৱাৰ পাছতে অকনমান জিৰা পাউডাৰ দিছো। ইয়াতে অন্য মছলা একেবাৰে ব্যৱহাৰ নকৰো, ইয়াতে কেঁচা হালধিত দিছোয়ে, গতিকে মই হালধি পাউডাৰটো দিয়া নাই। এইখিনি এনেধৰণে ভজাৰ পিছতে অকনমান পানী দিছো, নাম মাত্ৰহে পানী দিছো। সোৱাদ অনুসৰি নিমখ দিছো। পানীখিনি ধুনীয়াকে শুকাই যোৱালৈকে এনেকে লৰাই লৰাই ভাজি ললো যাতে তেলটো বিৰিঙি উঠে আৰু তেনেকুৱাতে মই দি দিছো খুন্দি লোৱা তিলখিনি দি দিছো। তিলখিনি বেছি সময় ভাজিব নালাগে, ভজাৰ কোনো প্ৰয়োজনীয় নাই, বেছি তিতা হৈ যাব। তাৰ পাছতে প্ৰয়োজন মতে পানী দিছো। পানীখিনি যেতিয়া খুব ধুনীয়া এটা উতল আহিছে তেনেকুৱাতে ফ্ৰাই কৰা মাছখিনি দি দিছো। এতিয়া ঢাকোনখন লগাই থৈছো কিছু সময়ৰ কাৰণে। আনফালে মই পিঠাগুৰি কেইটা মিক্সাৰ গ্ৰাইণ্ডাৰতে খুন্দি ল'ম। এয়া ধুনীয়াকে মিক্সাৰ গ্ৰাইণ্ডাৰতে খুন্দি ললো। মাছখিনি 10 পৰা 15 মিনিট ধুনীয়াকে উতলাই ললো। সোৱাদ অনুসৰি নিমখ দি দিছো আৰু এতিয়া মই পিঠাগুৰিখিনি দি দিছো আৰু পিঠাগুৰিখিনি আপুনি মাছখিনি সিজাৰ পাছতহে দিব। মাছৰ লগত একেলগে পিঠাগুৰি নিদিব, তেতিয়া বেয়া হ'ব খাবলৈ। পিঠাগুৰিখিনি দিয়াৰ পিছত 5 মিনিট সময় উতলাই ললো যাতে পিঠাগুৰি কেঁচা গোন্ধটো যায়গৈ। তেনেকুৱাতে দি দিছো মই জালুক আৰু জলকীয়া। এইখিনি দিয়াৰ পিছত ধুনীয়াকে কিছু সময় উতলাই ললো। ৰেডি হৈ আহিছে লাহে লাহে। এতিয়া মই দুপৰীয়া থালিখন ধুনীয়াকে সজাই লৈছো। 2 পিচ বেঙেনা লৈছো, লগতে কেঁচা পিয়াজ এটুকুৰা, কেঁচা জলকীয়া এটা, একেবাৰে চিম্পুল ভাৱে ধুনীয়াকে সজাই ললো দুপৰীয়া থালিখন। যদি আপোনালোকে এনেধৰণে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই খাব, খাবলৈ খুবেই টেষ্টি হয়। আৰু এনেকুৱা ধৰণৰ যদি এখন থলুৱা ব্যঞ্জন পোৱা যায় আৰু কি লাগিছে নহয়নে বাৰু? আপোনালোকে বাৰু এইখন আঞ্জা কেনেধৰণে বনাই সেইটোও জনাবলৈ একেবাৰে নাপাহৰিব দেই। বাৰু ভিডিঅ'টো ইমানে আছিল। যদি ভাল লাগিছে এটা লাইক কমেন্ট কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিলো, বাই বাই।